আৰু ইটিং লাগিব আজি মই অন্য এটা খোৱাৰ বিল লৈ আহিছোঁ ঠিক আছে আজি কি আনিছে আৰু ইটিং লাগিব আজি আনিছোঁ তো এইটো হৈছে পূৰা একদম পূৰা মাংসৰ জোল পূৰা ধুনীয়াকৈ পূৰা বনোৱা হৈছে আৰু এইফালে লগত আছে ৰান আৰু এইটো হৈছে মোৰ আটাইতকৈ প্ৰিয় বস্তু ভাত আৰু এইফালে হৈছে বইল ডিম এইটো হৈছে কচু শাকৰ ভাজি আৰু এইটো হৈছে শাকৰ অকণমান ভাজি আৰু এইফালে লৈছোঁ ভাত কেইটামান আৰু এইটোৰ লগত আছে পিঁয়াজ তো অকণমান সময় ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ মানে কি খোৱা আৰম্ভ কৰি দিওঁ ঠিক আছে পূৰা জ্বালা দিব লগা হৈছে কোৱা ৱাহ 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 জোল এইটো থাকি যাব মানে চব খাব নোৱাৰি জোলটো অভাৰ হৈ গ'ল
এইটো কচু মজা যদি ভাত লৈছোঁ মানে অলপ কেইটামান লৈছোঁ বেছি ভাত নাখাওঁ